আমি গ্ৰহণ কৰিছোঁ। স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতি বছৰে এক যাতায়াতী বানচ হিচাপে আমি 10,000 টকাৰ এক অনুদান আমি ৰাখিছোঁ। অধ্যক্ষ মহোদয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা অব্যাহত আমি ৰাখিছোঁ। মান্য অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত উঠি অহা যুৱক যুৱতীসকলক সঠিক পথৰ সন্ধান দিবৰ কাৰণে আৰোহণ আঁচনিখন আমি পুনৰ আৰম্ভ কৰিছোঁ। নৱম শ্ৰেণীত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সংশ্লিষ্ট জিলা উপায়ুক্তই সঠিক পথত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। সফলতাৰ উচ্চ শিখৰলৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতসকলক অনুপ্ৰাণিত কৰিবলৈ উপায়ুক্তগৰাকীয়ে IIT গুৱাহাটীৰ লেখীয়া আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু লগতে এনে ছাত্ৰ ছাত্ৰীসকলক আগশাৰী শিক্ষাবিদ আৰু কেৰিয়াৰ পৰামৰ্শদাতাৰ সৈতে সঘনাই মত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰিব। এনেধৰণৰ সকলো মেধাৱী ছাত্ৰ ছাত্ৰীকে পুথি ক্ৰয় আৰু অহা যোৱাৰ বাবদ 2,000 টকাকৈ প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, হাবিৰ ফুল হাবিতে মৰহি যোৱাৰ নিচিনা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত এক পৰিৱেশ নাপায় তেওঁলোক আগুৱাই যাব পৰা নাছিল, মই আশা কৰোঁ যে এইখন আঁচনিৰ জৰিয়তে সেই মেধা ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাবলৈ সক্ষম হ'ব। এই কাম কাজৰ বাবে উপায়ুক্তসকলক জিলাই প্ৰতি 1 লাখ টকাকৈ আগবঢ়োৱা হ'ব। মই অধ্যক্ষ মহোদয়, এই প্ৰজ্ঞান ভাৰতীৰ সমূহ আঁচনিৰ বাবে মই 410 কোটি টকা ধাৰ্য কৰিছোঁ।